হেল্ল' ষ্টুডেণ্টছ, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল। তোমালোকৰ বাবে বৰ ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। তোমালোকে যদি ৰিচেণ্টলি মেট্ৰিক পাছ কৰিছা, এইকেইটা ডকুমেণ্ট তোমালোকে উলিয়াবা। কেইদিনমানৰ পিছতে আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ পাছতে তোমালোকৰ স্কলাৰশ্বিপসমূহ আহে আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ বাবে। গতিকে সেই স্কলাৰশ্বিপসমূহত তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু স্কলাৰশ্বিপত এপ্লাই কৰিলে জানাই পইচা পায়। গতিকে সেই স্কলাৰশ্বিপসমূহত এপ্লাই কৰিবলৈ কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হয়। কি ডকুমেণ্ট প্ৰয়োজন হয় আৰু কেনেকৈ আমাৰ এই ডকুমেণ্টসমূহ উলিওৱা হয় সেই বিষয়ে মই কথা পাতিবলৈ আহিছোঁ। গতিকে তোমালোকে একদম ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাবা। ঠিক আছে, এতিয়া প্ৰথম কথা, তোমালোকৰ স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ হ'লে তোমালোকক লাগিব ইনকাম চাৰ্টিফিকেট। কি লাগিব? ইনকাম চাৰ্টিফিকেট লাগিব। গতিকে ইনকাম চাৰ্টিফিকেটখন তোমালোকে উলিয়াই থ'বা। অনলাইনৰ থ্ৰুৱেদি তোমালোকে অনলাইন কৰিও তোমালোকে ইনকাম চাৰ্টিফিকেট উলিয়াব পাৰা বা চাৰ্কল অফিচৰ পৰা তোমালোকে ইনকাম চাৰ্টিফিকেট উলিয়াব পাৰা অফলাইনৰ থ্ৰুৱেদিও। কাষ্ট চাৰ্টিফিকেটখন লাগিবই। যিসকল আমাৰ ST, SC আৰু OBC কেণ্ডিডেট আছা, ST, SC আৰু OBC এই কেণ্ডিডেটসকলে আমাৰ কাষ্ট চাৰ্টিফিকেটখন উলিয়াই থ'বা। আমাৰ যিখন কাষ্ট চাৰ্টিফিকেট ডিজিটাইজ হৈছে বা অফলাইনতো আগতে ওলাইছিলে, যদি তোমালোকৰ অফলাইনখন আছে সেইখনেও হ'ব, কিন্তু ডিজিটাইজ কৰি ল'বা যদি তোমালোকে কৰা নাই। সেই কাষ্ট চাৰ্টিফিকেটখন লাগিব তোমালোকক স্কলাৰশ্বিপৰ কাৰণে। আধাৰ কাৰ্ডটো চাগে প্ৰায়ে উলিয়াই থৈছে, আধাৰ কাৰ্ডটো দৰকাৰ হ'ব। যিসকলে উলিওৱা নাই উলিয়াই ল'বা। আৰু আধাৰ কাৰ্ডত যিসকলৰ নামটো ভুল হৈ আছে বা দেউতাৰ নাম ভুল হৈ আছে, মাৰ নাম ভুল হৈ আছে, কিবা লেটাৰ এটাৰ ভুল হৈ আছে, এনেকুৱা ধৰণৰ তোমালোকে যিখিনি ভুল হৈ আছে সেইখিনি শুদ্ধ কৰি ল'বা। কাৰণ ভুল হৈ থাকিলে তোমালোকে স্কলাৰশ্বিপত যদি এপ্লাই কৰাকৈ যদি ভুলেই হৈ থাকে ডকুমেণ্ট, তোমালোকে পইচা নাপাবা। সেই ভুলখিনি তোমালোকে শুদ্ধ কৰি ল'বা। আৰু কিবা যদি ডকুমেণ্ট ভুল হৈ আছে, তোমাৰ বোলে চাৰ্টিফিকেট ভুল হৈ আছে, কিবা বোলে মাৰ্কশ্বিট ভুল হৈ আছে, এই গোটেই ভুলখিনি তোমালোকে কি কৰিবা, এইকেইদিনৰ ভিতৰতে শুদ্ধ কৰি লোৱা। কাৰণ স্কলাৰশ্বিপত এই ভুলখিনি থাকিলে তোমালোকে পইচা নোপোৱা। ঠিক আছে, তাৰপিছত আহিম এতিয়া আমাৰ কিছুমান তোমালোকৰ জবতো তোমালোকে এপ্লাই কৰিব পাৰিবা। সেই জবসমূহত এপ্লাই কৰিবলৈ হ'লে কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হয়। সেই ডকুমেণ্টখিনি কি লাগিব মই তোমালোকক এতিয়া ধুনীয়াকৈ কৈ দিম, তোমালোকে চাই যাবা দেই। এতিয়া তোমালোকে প্ৰথম কথা, এমপ্লয়মেণ্ট এক্সচেঞ্জত তোমালোকে নাম ভৰাব লাগিব। মেট্ৰিক পাছ কৰাৰ পিছত এমপ্লয়মেণ্ট এক্সচেঞ্জত তোমালোকে নাম ভৰাব পাৰা। অনলাইনৰ থ্ৰুৱেদি তোমালোকে নাম ভৰাব পাৰিবা। আৰু তোমালোকক এইখিনিতে মই কথা এটা কওঁ, যিসকল ল'ৰা ছোৱালীয়ে আমাৰ এপ্লাই কৰোঁ বুলি ভাবা, স্কলাৰশ্বিপত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'বা। কাৰণ সেই স্কলাৰশ্বিপসমূহৰ আপডেট তোমালোকে এই চেনেলটোত লগালগ পাবা। গতিকে ৰিচেণ্ট আৰু অথেণ্টিক ইনফৰ্মেশ্যনৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি মোৰ লগত কানেক্ট হৈ থাকিবা। এমপ্লয়মেণ্ট এক্সচেঞ্জত তোমালোকে নাম ভৰাবই লাগিব যদি তোমালোকে জবত এপ্লাই কৰোঁ বুলি ভাবা। গতিকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম তোমালোকে যিসকলৰ আধাৰ কাৰ্ড আছে সেইসকলেতো অনলাইন কৰিয়ে তোমালোকে নামটো ভৰাব পাৰিবা। সেৱাসতী পৰ্টেলৰ জৰিয়তে তোমালোকে আধাৰ কাৰ্ডৰ জৰিয়তে তোমালোকে নামটো ভৰাব পাৰিবা। যিসকলৰ আধাৰ কাৰ্ড নাই সেইসকলে তোমালোকৰ এক্সচেঞ্জ অফিচলৈ তোমালোকৰ যাব লাগিব, তোমালোকৰ ৰেচপেক্টিভ ডিষ্ট্ৰিক্টৰ। গতিকে তোমালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত নামটো ভৰাই ল'বা। তাৰপিছত তোমালোকে মেট্ৰিক পাছ কৰিলা, গতিকে কম্পিউটাৰ ডিপ্ল'মা আৰু চাৰ্টিফিকেট লাগে প্ৰায়বোৰ আমাৰ জবতে আজিকালি। গতিকে কম্পিউটাৰ ডিপ্ল'মা বা চাৰ্টিফিকেট এখন উলিয়াই থ'বা। মিনিমাম 1 ইয়েৰ বা ছমহীয়াখন উলিয়ালেও হৈ যাব, তোমালোকে উলিয়াই থ'বা। DCA বা ADCA কোৰ্চ এটা তোমালোকে কম্পিউটাৰৰ কৰি ল'বা হায়াৰ ছেকেণ্ডেৰীৰ লগে। আৰু তোমালোকক কাষ্ট চাৰ্টিফিকেটৰ কথা ক'লোৱে, কাষ্ট চাৰ্টিফিকেটখন তোমালোকে উলিয়াই ল'বা। অনলাইনৰখন উলিয়াই ল'বা। অনলাইনতো আজিকালি এপ্লাই কৰিলে কাষ্ট চাৰ্টিফিকেট পাই যায়। গতিকে এইখিনি কথা ক'বলগীয়া আছিল। তোমালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' আৰু তোমালোকক লাগে আৰু তোমালোকৰ এডুকেশ্যনেল ভিডিঅ' মই তোমালোকৰ বাবে আনি থাকিম। এতিয়া হায়াৰ ছেকেণ্ডেৰী তোমালোক ফাৰ্ষ্ট ইয়েৰ পাইছা, গতিকে তোমালোকৰ বাবে মই কুৱেশ্যন আনচাৰৰ ভিডিঅ' আনি থাকিম। গতিকে যদি তোমালোকে ভিডিঅ'বোৰ বিচাৰা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'বা। ঠিক আছে, তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, ভালে থাকিবা, কুশলে থাকিবা আৰু চাই থাকিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল পাৰ্থ টিউটৰিয়েলছ। থেংক ইউ গাইজ।